ডাঙৰীয়াক লগ কৰিছোঁ, যিটো আমাৰ BTR একৰ্ড হৈ গ'ল। এই BTR একৰ্ডে আমাৰ অঞ্চলত শান্তি সম্প্ৰীতি আনিলে। আমাৰ BTR যিটো একৰ্ড আছে সেইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু ইয়াৰ লগতে আজি আমি এটা আহ্বান কৰিছোঁ গৃহমন্ত্ৰী ডাঙৰীয়া কি আমাৰ ৰঞ্জন দৈমাৰী ডাঙৰীয়া এতিয়াও জেলত আছে আৰু তেখেতৰ লগতে কিছুমান সতীৰ্থ জেলত আছে। ৰঞ্জন দৈমাৰী ডাঙৰীয়াও আমাৰ শান্তি চুক্তিৰ এজন স্বাক্ষৰকাৰী। সেইকাৰণে ৰঞ্জন দৈমাৰী ডাঙৰীয়াকো মুকলি কৰাৰ যিটো পদক্ষেপ সেইটো গভৰ্ণমেণ্টে ল'ব লাগে বুলি আমি তেখেতক দাবী জনাইছোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া আজি ইয়াত উপস্থিত হৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিখিনি কথা BTR যি